নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, প্ৰতিজন ভাৰতীয় নাগৰিকে এই ভিডিঅ'টো মোৰ মতে চোৱা উচিত বুলি ভাবোঁ, আৰু সেইকাৰণে মই আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি লৈ আহিছোঁ। আৰু আমাৰ লখিমপুৰ জিলাৰ প্ৰশাসনিক উদ্যোগৰ সৌজন্যত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। আৰু সেই উদযাপনৰ পৰিপ্ৰেক্ষিতত মানে এটা আমাৰ ভাৰতীয় জাতীয় পতাকাখন কেনেদৰে প্ৰস্তুত কৰা হয়, তো কেনেদৰে প্ৰস্তুত নহয় মানে আপোনাৰ কেনেদৰে ফ্লেগ হাষ্টিং কৰিবৰ সময়ত কেনেদৰে বন্ধা হয় তাৰ এটা সৰু ভিডিঅ' মই লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো প্ৰতিজন ভাৰতীয় নাগৰিকে চোৱা উচিত বুলি মই ভাবোঁ। হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আমাৰ জাতীয় পতাকাখন, ভাৰতৰ জাতীয় পতাকাখন কেনেকৈ জাপা হয় তাৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাব, আমাৰ গুৰুজীহঁতে ধুনীয়াকৈ কেনেকৈ দেখাব লাগে। 3টা ভাঁজ কৰিব লাগে, গেৰুৱা, বগা, সেউজীয়া। কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ বিষয়ে অকণমান কৈ দিয়ক। এতিয়া জাপটো দেখিলা নহয়, জাপটো এতিয়া আমাৰ যিডাল গেৰুৱা ফালে বন্ধা ৰছীডাল থাকিব সেইডাল ফালে ওপৰ ফালে থাকিব হা। তাৰপিছত আমাৰ যিডাল শ্যামল ফালে বন্ধা থাকিব সেইডাল ৰছীৰে আমি চুঁচনি গাঁঠিটো দিব লাগিব তেনেধৰণে। গেটৰ ছবি তাৰ ফুৰিবলৈ কৈছোঁ লৈ আহিছে যাতে আমাৰ বেগখন টানোতে একো খেলি মেলি নোহোৱাকৈ চুঁচনি গাঁঠিটো খুলি যায়। আৰু এই মাজতে পাতটো এইটো যে দীঘল হৈ থাকে, এইটো দীঘল মানে যদি বৰ শুকান হৈ থাকে, শুকান হৈ থাকে, বতৰ শুকান হৈ থাকে, ফ্লেগখনো শুকাই থাকে বা ৰছীডাল শুকাই থাকে, তেতিয়া অকণ দীঘলকৈ দিব লাগে, নহ'লে নিজে নিজে খোল খাই যায়। কিন্তু তিতি থাকিলে ইমান দীঘলকৈ দিলে নুখুলিব, তিতি থাকিলে কি হয় গাঁঠিটো লাগি ধৰে। আমি যদি শুকান হৈ থাকে তেতিয়া এনেকৈ আকৌ অকণমান ভৰাই দিওঁ, এতিয়া তিতি থকাৰ কাৰণে ভৰাই দিয়া নাই। আৰু গুৰুজী আৰু এটা ভালকৈ বুজাই কৈ দিয়ক যে কি কাৰণে মানুহৰ উল্টা হৈ যায়, যে পতাকাখন যে গেৰুৱাটো কি নীলাটো ওপৰলৈ হৈ গুচি যায়, এইটো কি কাৰণে হয়, এই ভুলটো কি কাৰণে লাগে? আমাৰ যিডাল শ্যামল সূতাৰ ফালে কাপোৰৰ ফালে ৰছীডাল থাকে সেইডাল সদায় টান খাব লাগে। কিন্তু কেতিয়াবা কি হয়, সেইডাল থাকে ওপৰত নিওঁতে ঠিকেই থাকে, কিন্তু সিডাল টানি দিলে কি হয় হা, আমাৰ ফ্লেগখন মানে কি ওপৰলৈ নিওঁতে এইডাল ওপৰলৈ গুচি যায়, শ্যামলৰডাল ওপৰলৈ গুচি যায়, সিডাল তললৈ গুচি যায়। সেই তৎক্ষণাত ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব পৰা যায়? তেতিয়া ব্যৱস্থা ল'ব, মানুহজন যদি অলপ চতুৰ হয় তেতিয়া কৰিব পাৰিব তেওঁ। যদি আমাৰ ফ্লেগখন ওলোটা হৈ গৈছে, গেৰুৱাটো তললৈ হৈ গৈছে, তেতিয়া কি কৰিব লাগে, আমাৰ ফ্লেগখনে ৰছীডালে এতিয়া এটা চাৰ্কুল নিচিনা হৈ আছে, চাৰ্কুল নিচিনা হৈছে ৰছীডাল। তেতিয়া কি কৰিব লাগিব, তেওঁ বিপৰীত ফালে থকাডাল ফটাফট টানি সিটো ছাইড আমি গেৰুৱা ছাইডটো ওপৰ কৰি দিব লাগিব হা। সেইটো চাৰ্কুল হৈ আছে নহয় আমাৰ ধৰক এতিয়া ওপৰৰ ফালে আমাৰ শ্যামটো পৰি গ'ল, তলত গেৰুৱাটো পৰি গ'ল, তেতিয়া আমি কি কৰিব লাগে, উভোটা ফালে টানি দিব লাগিব, টানি দিলে আমাৰ গেৰুৱাটো ওপৰ হ'লে সেইটো মানে মানুহজন টেঙৰ হ'ব লাগিব। ঠিক আছে, সকলোকে